হাই গাইজ, তো মই এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব আৰু এই ভিডিঅ'টোত মই অকণমান আমাৰ ঘৰৰ ওচৰৰ ঠাই এখনত ফুৰিবলৈ গৈ আছোঁ। ক'লৈকে গৈ আছোঁ আপোনালোকক দেখুৱাম। কিছুমানে এই ঠাইডোখৰ দেখিছে, কাৰণ কিয় জানেনে, মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে তেওঁলোকৰ কথা কৈছোঁ। আৰু কিছুমানে দেখা নাই, কিন্তু মই যিহেতু ক'ব বিচাৰিছোঁ যে এই ঠাইখন চাবৰ বাবে বাহিৰৰ পৰাও মানুহ আহে, বহুত ঠাইৰ পৰা মানুহ আহে। কিন্তু মোৰ ঘৰৰ ওচৰত মোৰ পিছফালেই থকা বুলি ক'ব পাৰি, কিন্তু মই এই ঠাইখন আজিলৈকে দেখা নাই। বিশ্বাস কৰিবনে? আপোনালোকে ভাবিবকে এনে কৈছোঁ, কিন্তু সঁচা কথা কৈছোঁ, মই ৰিয়েলি কৈছোঁ যে মই এই ঠাইখন আজিলৈকে দেখা নাই। আপটো উঠি আছোঁ, ৰাস্তাটো চাগে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, বনাই আছে। আৰু এই ঠাইখনত আহি আছোঁ। এইটো এটা ভিউ পইণ্ট হয়। ভিউ পইণ্টটো আমাৰ গুৱাহাটীৰ বুলি নকওঁ, বহুত দূৰৰ দূৰৰ মানুহো আহিছে বুলি ক'ব পাৰি। আৰু এই যে মই উঠি আহি আছোঁ, আপোনাৰ সেইটো উঠি আহি থাকিব, আপুনি এনেকৈ উঠিয়ে আহি থাকিব, কিমান ওপৰত আহি গৈছে আপুনি গম নাপাব কিন্তু। আৰু ইয়াৰ পিছত মই ইয়াৰ পৰা আকাশৰ দৃশ্যটো দেখুৱাইছোঁ, কেনেকুৱা এটা ভাল লাগিছে, কেনেকুৱা আপুনি কল্পনাৰ সীমাৰ বাহিৰত হৈ যাব। মোক ইমানেই ভাল লাগিছে। আপুনি এনেকৈ আহিয়ে আছে, উঠি আহি আছোঁ, এই শিলৰ ওপৰতে উঠি আহি আছোঁ আমি এনেকৈ। কিন্তু কিমান ওপৰত উঠিছোঁ আমি অনুভৱেই কৰা নাই। বহুত ওপৰত আহি পাইছোঁ এনেকৈ আহি আপুনি দেখিছে তলফালে মই কিমান তলত দেখুৱাইছোঁ, মই কিমান ওপৰত আছোঁ। ইয়াৰ পিছত আপোনালোকে দেখুৱাই, আৰু ইয়াৰ ৰিল শ্বুটিঙৰ প'ষ্ট দি আছিলোঁ, কিন্তু ৰিল নহ'ল, কাৰণ কিয় মোৰ নেট পেক নাছিলে। তো ভিতৰৰ আৰু ইহঁতে আহি তাতে চেলফি, আকৌ ৰিল, ইনষ্টাগ্ৰামৰ চবেই বিজি হৈ গ'ল। আৰু ময়ো ওপৰত আহি আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ যে মই কিমান ওপৰত আহিছোঁ। ইয়াৰ পিছত আপুনি দেখিছে সেইটো ব্ৰহ্মপুত্ৰ নদী, আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ কাষতেই ঘৰ বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছতে এইটো আমি শ্বৰ্টকাট লৈ আহিছোঁ, শিলৰ ওপৰত শিলে আহি গৈছোঁ। কিন্তু ইয়াৰ পিছত এটা ৰোটেশ্যন হয়, ৰাউণ্ড এটা ৰাস্তা আছে, অলপ আগেদি আছে, কিন্তু মই সেইফালেদি যোৱা নাই। আজিও আমি এইফালেদি শ্বৰ্টকাট মাৰিছোঁ, কাৰণ দেৰি হৈ গৈছে, আমাৰ আহোঁতে সন্ধিয়া হৈ গৈছে, তো সেইকাৰণে। আৰু আমি কিমান ওপৰত আছোঁ আপোনালোকে চাগে তলৰ ব্ৰহ্মপুত্ৰ নদীটো চাই অনুমান কৰিব পাৰিছে। তো মোৰ এনেকৈ আহি ৰিলৰ প'ষ্ট দি আছে, তো মই সেনেকৈ ৰিলৰ প'ষ্টটো আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা এটা এক্টিং কৰিছোঁ। তো মাজতে আমাক কেনেকুৱা লাগিছে আপোনালোকে চাওকচোন। আৰু এইয়া পাহাৰৰ অলমষ্ট একেবাৰে টপত আহি পাইছোঁ। আৰু মোৰ কি মই একেবাৰে আহিম বুলি প্ৰিপেৰেশ্যন কৰা নাছিলোঁ, যেনেকৈ তেনেকৈ আহি গৈছোঁ। তো মোৰ নাচাব আৰু এইটো মই জুম কৰি ফটো দিছোঁ। একেবাৰে এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী, আমাৰ ঘৰৰ কাষতে। আৰু এইটো দেখিছেনে, এইটো চাওক, এইটো ভিউজ পইণ্ট। আৰু ইয়াৰ ফটোগ্ৰাফাৰবিলাকে ভালকৈ দেখুৱাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।